নমস্কাৰ, মই ধ্ৰুৱজ্যোতি বৰুৱা। এইবাৰ দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে অমিতাভ বচ্চনলৈ, যাক লৈ আমি সকলোৱে যথেষ্টখিনি গৌৰৱান্বিত, আমি সকলোৱে যথেষ্টখিনি আনন্দিত। অমিতাভ বচ্চনে অভিনয় কৰিছিল এখন অসমীয়া চিনেমাটো। চিনেমাখনৰ নাম আছিল সোণটি আৰু চিনেমাখন পৰিচালনা কৰিছিল অমিত মিত্ৰই। সেয়া আছিল 1975 চনৰ কথা। অৰ্থাৎ 1975 চনত অমিতাভ বচ্চন অভিনীত অসমীয়া চিনেমা সোণটিৰ চিত্ৰগ্ৰহণ চলিছিল। চিত্ৰগ্ৰহণ হৈছিল কলকাতাৰ এটা ষ্টুডিঅ'ত। কিন্তু দুখৰ বিষয়, চিনেমাখনে মুক্তি লাভ নকৰিলে। চিনেমাখনৰ প্ৰযোজক, পৰিচালক আৰু ডিষ্ট্ৰিবিউটৰৰ মাজত এক ধৰণৰ মতানৈক্য হৈছিল আৰু এই মতানৈক্যৰ ফলতে চিনেমাখনে মুক্তিৰ মুখ নেদেখিলে। অমিতাভ বচ্চনৰ সৈতে এইখন অসমীয়া চিনেমাতে অভিনয় কৰিছিল নিপন গোস্বামী, দীনেশ দাস, ইলা কাকতি আদি অসমৰ চলচ্চিত্ৰ জগতৰ আগশাৰীৰ তাৰকাসকলে। আপোনালোকে যিখন ষ্টিল ফটো দেখিছে, এটা ঘৰৰ ওপৰত অমিতাভ বচ্চন আৰু দীঘল দাড়িৰে এজন ব্যক্তি। সেই দীঘল দাড়িৰ হাতত ছুৰী লৈ থকা ব্যক্তিজনেই হ'ল দীনেশ দাস। এইখন চিনেমাতো দীনেশ দাসে এটা গুণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পূৰ্বে দীনেশ দাসে মানৱ আৰু দানৱ নামৰ এখন ছবিত অভিনয় কৰিছিল আৰু সেই মানৱ আৰু দানৱ ছবিত অভিনয় কৰাৰ সময়তে দীনেশ দাসে ছুৰী চালনাৰ সকলোখিনি কলা কৌশল আয়ত্ত কৰিছিল। কিন্তু দুখৰ বিষয়, আমি সোণটি চিনেমাৰ জৰিয়তে দীনেশ দাসৰ ছুৰী চালনাৰ কলা কৌশল দেখিবলৈ নাপালোঁ বা অমিতাভ বচ্চন অভিনীত এই চিনেমাখন আমি দেখিবলৈ নাপালোঁ। আচলতে এই চিনেমাখনৰ কাহিনীৰ আধাৰ আছিল অলিভাৰ টুইষ্ট। হয়, চাৰ্লছ ডিকেন্সৰ অলিভাৰ টুইষ্টৰ কাহিনীৰ আধাৰতে এই চিনেমাখন নিৰ্মাণ কৰা হৈছিল। আচলতে তিনিটা ভাষাত এইখন চিনেমা নিৰ্মাণ কৰা হৈছিল, অসমীয়া, বেংগলী আৰু উৰিয়া ভাষাত। আৰু অসমীয়া ভাষাৰ চলচ্চিত্ৰখনৰ বাবেই বা অসমীয়া চিনেমাখনৰ বাবেই চুক্তিবদ্ধ হৈছিল অমিতাভ বচ্চন। আৰু ছবিখনৰ প্ৰযোজক আছিল বলিউডৰ প্ৰখ্যাত প্ৰযোজক জুনেজা, যিজনক টিটু হিচাপেও জনাজাত আছিল সেই সময়ত। এই জুনেজাই প্ৰযোজনা কৰিছিল অমিতাভ বচ্চন আৰু ৰেখা অভিনীত আন এখন ছবি দো অঞ্জানে। আৰু এই দো অঞ্জানেতে অভিনয় কৰিছিল আমাৰ নিপন গোস্বামী। গতিকে আমি ৰাজ্যবাসীৰ বাবেই দুৰ্ভাগ্য বা অসমীয়া চলচ্চিত্ৰ জগতৰ বাবেই দুৰ্ভাগ্য যে আমি অমিতাভ বচ্চন অভিনীত সোণটি চিনেমাখন চাবলৈ নাপালোঁ। কিন্তু আশা কৰিব পাৰিম এনে এটা দিন আহিব, হয়তো অদূৰ ভৱিষ্যতে, অমিতাভ বচ্চনে অসমীয়া চিনেমাত অভিনয় কৰিব বা অসমৰ চলচ্চিত্ৰৰ প্ৰযোজক, পৰিচালকসকলে অমিতাভ বচ্চনক অসমীয়া চিনেমাত অভিনয় কৰিব পৰাকৈ সন্মান কৰাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিল, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি ছাবস্ক্ৰাইব কৰে, আমি নথৈ আনন্দিত হ'ম।